Hi dosto, welcome back to my channel This Assam. আৰু মই আপোনালোকৰ মাজলৈ আহিছো এটা নতুন ভিডিও লৈ যেটো নেকি মোৰ আজি প্ৰথম হ'ব যেটো ভিডিও আজি মই প্ৰথম বনাইছো আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এতিয়া মলক আমি ভিডিওটো আৰম্ভ কৰো ভালদৰে ভিডিওটো প্ৰথমৰ পৰা কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এতিয়া মলক আমি ভিডিওটো আৰম্ভ কৰো এইজন হল আমাৰ এজন বন্ধু এওঁ এটা মোবাইলৰ পৰা এটা বেয়া মোবাইলৰ পৰা এটা লাইট বল জ্বলাই দেখাব তাকে মই আপোনালোকৰ মাজলৈ ভিডিওটো আগবঢ়াই নিব বিচাৰিছো আৰু যদি ভাল পায় তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব বলক প্ৰথমৰ পৰা শেষলৈকে চাওঁ বলক তেন্তে চাই থাকক কোনো স্কিপ নকৰাকৈ এইটো এটা বেটাৰী এটা বেটাৰী এইটো হল অলপমান মোবাইলটো অলপমান বেয়া তথাপিতো চাৰ্জ দি কাম কৰিব পাৰে এতিয়া আমি ভিডিওটো চাওঁ আৰু আমি এনজয় কৰোঁ বলক তেন্তে আমি কোনো স্কিপ নকৰাকৈ ভিডিওটো চাই থাকোঁ বেটাৰীটো লগাব তাৰপিছত লাইট জ্বলিব চাই থাকক এয়া তেওঁ লাহে লাহে সকলোবিলাক সংযোগ কৰি আছে আপোনালোকে দেখিব তেওঁ এটা লাইট জ্বলায় তেওঁ বেটাৰীটো লগাব চেষ্টা কৰিছে আৰু বেটাৰীটো লগোৱাৰ পিছত তেওঁ লাইটটো জ্বলাই দেখুৱাব যিহেতু বন্ধুসকল এতিয়া দিনৰ হোৱাৰ কাৰণে অকণমান দেখি পোৱাত অকণমান অসুবিধা আছে দেখিছে নহয় অলপ চলপকৈ জ্বলিছে ৰাতি হোৱা হ'লে নিশ্চয় ধুনীয়াকৈ পোহৰ ওলালেহেঁতেন এতিয়া দিন হোৱাৰ কাৰণে অকণমান পোহৰটো কম দেখিছে তেন্তে ভিডিওটো কেনেকুৱা লাগিলে তেন্তে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই